নেক্সট টু নেক্সট ভাৰ্গৱ মিক্সিং চেনেলৰ জৰিয়তে সকলোকে মই স্বাগতম জনাইছো। মই আজি আপোনালোকক দেখুৱাবলৈ লৈ আহিছো হোম টাউন মংগলদৈ ৰাস লীলা। আৰু গাইছ এইবাৰ ৰাসত এটা বেলেগ বস্তু বনাইছি, কি জানেনে? দেখাই আছো বাৰু। আগতে মানে আজি মানে উদ্বোধনী না, আজি মানে প্ৰথম ৰাসৰ, সেইটো কাৰণে মানে বসন্ত দাস, গুৰুজ্যোতি দাসদেৱ আৰু কিবা মন্ত্ৰী চন্ত্ৰী কিবা কানি আহি আছে, ডিচি চিচি এচি এছপি কিবা কিবি চব মানে ইয়াতে আজি মানে উপস্থিত হৈছে। মানে আজি উদ্বোধনী না, মানে কথা নাজানো এই মন্ত্ৰী মিনিষ্টাৰবিলাকৰ কিবা ভগৱান চগৱান লাগিয়ে থাকে নেকি, বামুণীয়াটো পূজা কৰি লৈয়ে যাই আছে। এতিয়া কিবা শাস্ত্ৰীয় নৃত্য মানে ডেন্স মাৰি লৈ যাই আছে। আৰু লগততো NCC আছে, আৰু আমাৰ লগত মামা আছে, SCRP SSB। কি হ'ব এইবিলাক ভগৱান থকা মানুহ যেন পাওঁৱেই। দে যি হ'লেও আৰু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চ' ভিডিঅ'টো কিবা ঠাচু শুনি বালা হে। তো গাইজ টিভিত যি এডভাৰটাইজ দিয়ে সিংকে মানে এডভাৰটাইজ এটা ল'ম বুলি ভাবিছোঁ। আৰু এডভাৰটাইজটো হ'ল যি মোৰ এটা মানে ইউটিউব চেনেল খুলিছোঁ, আৰু ইউটিউব চেনেলটো হ'ল এবাৰ মানে হিন্দীত খোলা হৈছে, আৰু চেনেলটোৰ নাম হ'ল নৰ্থ ইষ্ট ইণ্ডিয়া। আৰু যদি আপোনালোকে চাম বুলি ভাবছি, এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো থাকিব। চ' আপোনালোকে চাব পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু যদি কিবা ভুল হৈছে আপোনালোকে অলপ চাই পেলাই কমেণ্ট কৰি ক'ব পাৰিব। কমচে কম অলপ চাবচোন বাৰু চেনেলটো কেনেকুৱা হৈছে, কেনেকুৱা হ'ব। আৰু কেইটা NCC কেইটাই খোজ কাঢ়বা নাজানে নে কিয়ে, কিবা দেখোন বেলেগ টাইপৰ খোজ দি আছে, কিবা ঘোৰা বাকে খোজ দিয়ে দি কিবা গিলা মডেলে নেকি কিবা খোজ কাঢ় নাজানো। নেগিলা NCC লোৱা নাছিলোঁ না, মানে নাজানো আৰু এইবিলাক এইগিলা নিয়ম থাকিব পাৰে দেচোন এইগিলা মানে গাইছ। এতিয়া বাজিল 4:30 আৰু এতিয়া মানে চবগিলা অসমত মানে যিমান জাতি জনগোষ্ঠী মানে বাস কৰি আছে সেইটোৰ মানে এটা আৰ্হি লৈ কেনে মানে এটা প্ৰচেচন চলোৱা হৈছে। আৰু প্ৰচেচন মানে কৰি মানে আহি একদম পাই গেলাহি মানে একদম মেইন জেগা মানে ৰাসৰ খোলা। আৰু ছোৱালীও গোটাই কম অহা নাই, আজি স্কুলৰ ছোৱালী জানো চব আহিছে। আৰু স্কুল বন্ধ দিলে আৰু ভালে পাওঁ এনে আৰু এনতে আৰু দে বাকী কথা বাদ দি ছোৱালীকেইটাকে চাওঁ দে আৰু ৰাস বুলি আৰু কি চাম। আৰু ইয়াতে চাব লগা বস্তু একোৱে নাই, চাব লগা বস্তু নাই মানে চাব লগা বস্তু বহুতেই আছে, কিন্তু মইহে দেখুওৱা নাই। কিন্তু মই এইটো ভিডিঅ'ত মই আপোনালোকক নেদেখুৱাওঁ। আজি মানে শোভাযাত্ৰাৰ মানে অলপ এই ছোৱালী তোৱালীকে চাওকচোন বাৰু। ৰাসটো বাৰু মই নেক্সট ভিডিঅ'ত মই আপোনালোকক মংগলদৈ ৰাস টোটেলি দেখাই দিম। কিন্তু মই দিনত দেখুওৱাৰ স্বত্তেও মই ৰাতি আপোনালোকক ৰাতিৰ দৃশ্য অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমান ছোৱালীকেইটা অলপ চাই লওঁ। আৰু পুৰা ঢোল চোল তামা মানছি দেখোন এহেঁতে। তো গাইছ এইবাৰ শুনা মতে মানে যিমান বছৰ মানে মংগলদৈ ৰাস পাতা হ'ল চবতকৈ মানে বেছি মানে এবাৰ হায়েষ্ট মানে শোভাযাত্ৰাত মানে মানুহ ওলোৱা বোলে এইটো বছৰে মানে একদম 2022ত মানে বেছি। আৰু বহুত মানুহ মানে কিমান টাইম লাইন পাতি আছেই মানুহ মুখাই মানে একদম ক'ব নোৱাৰোঁ। আপোনালোকক কি ক'ম আৰু চাই পেলাই কিয় ভাল লাগছি ছোৱালীগিলা দে। আৰু এই পাৰ্টিটো হ'ল গাইছ ৰাম লক্ষ্মণ সীতাৰ পৰা মানে যিমান ভগৱানৰ গ্ৰুপ আছে চব মানে এইটোত আছে। এইটো সীতা দেখিছেনে বগা শাৰী পিন্ধিয়াটো, এইটোৱে মানে সীতা আৰু মানে ল'ৰা এনে মানে সীতা হৈ আহিছে। এইটো কি হ'ব মানুহবিলাকৰ ফূৰ্তি। তো গাইছ আজি মই জাষ্ট গেটটোহে দেখাইছোঁ, মেইন পিকচাৰ অভি বাকীহে। মানে ৰাসৰ ভিডিঅ' আপোনালোকক মই কালি ভালকৈ দেখাই দিম। আৰু যদি আপোনালোকক চাইমেটিক ষ্টাইলত যদি দেখাব লাগে প্লিজ আপোনালোকে এটা কমেণ্ট কৰি জনাই দিব। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। আৰু যদি মোৰ আপোনালোকে হিন্দী মানে চেনেলটো চাম বুলি ভাবছে ডিছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে প্লিজ যদি আপোনালোকে ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। জয় অসম, জয় হিন্দ, জয়